12 নম্বৰ চেপ্টাৰ বিত্ত সম্বন্ধীয় কালি গতিকে সব বিত্ত সম্বন্ধীয় কালিৰ পৰা কি কি কমন কুৱেশ্যন আহিব পাৰে 2026 ত চাই লোৱা সো এইটো তোমালোকে ধুনীয়াকৈ কিবা যে বিত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিল যে পাই আৰু বেহ মানে কি আছিল 2 পাই r গতিকে এনেকৈ এটা কুৱেশ্যন আহিব এমসিকিউ যে বিত্তৰ কালিৰ অনুপাত আৰু বিত্তৰ পৰিধিৰ অনুপাতটো কিমান এতিয়া সব অনুপাতটো আমি কৈ এনেকৈ হ'ব না বিত্তৰ কালি কি আছিল পাই r স্কয়াৰ তাৰ অনুপাতটো কি আছিল আৰু পৰিধি কি আছিল 2 পাই r এটা সো r ক্যান্সেল দুটাৰ পৰা এটা পাই ক্যান্সেল থাকিব কি r is to কি থাকিব 2 গতিকে এটো তাৰ आंसर আছিল এনেকৈ এটা এমসিকিউ আহিব গতিকে তোমালোকে ধুনীয়াকৈ শিকিবা বা আগৰ কুৱেশ্যনবোৰ তোমালোকে চাবা প্ৰিভিয়াস কুৱেশ্যনৰ পৰাই ম্যাক্সিমাম আহে আৰু যদি এমসিকিউ লাগে কমেন্ট বক্সত জনাবা ঠিক আছে পাছত চোৱা ইয়াৰ পৰা আমি চাবলৈ দি যাও কিমান আছে এটো 12.1 গতিকে চোৱা 12.1 ৰ 1 নম্বৰটো শিকিবা 12.1 ৰ 1 নম্বৰটো শিকিবা 2 নম্বৰটো শিকিবা কমন আছে এটো 2 নম্বৰটো কমন আছে পাছত চোৱা 4 নম্বৰটো শিকিবা যদি 4 নম্বৰটো আহে এটা অংক আহিব 4 মাৰ্ক 5 নম্বৰটো ডাইৰেক্ট এমসিকিউ কমন আহিব এটো ঠিক আছে পাছত চোৱা এটো ধুনীয়াকৈ শিকি লবা ফৰ্মুলাটো যে কোন থিতা বা বৃত্তকলাটোৰ কালি এটো চাইছা কালিটো যে কি আছে থিতা 360 বাই পাই r স্কয়াৰ গতিকে এইটো ধুনীয়াকৈ শিকিব লাগিব পাছত চোৱা উদাহৰণ 2টো চোৱা উদাহৰণ 2টো ধুনীয়াকৈ শিকিবা উদাহৰণ 2টো কমন পাছত আমি চাবলৈ গলে 12.2 গতিকে চোৱা 12.2 ৰ ভিতৰত তোমালোকে কি কৰিবা 1 নম্বৰ কুৱেশ্যনটো শিকিবা 2 নম্বৰ কুৱেশ্যনটো 100% কমন 3 নম্বৰ কুৱেশ্যনটো শিকিবা 4 নম্বৰটো শিকিব নালাগে 5 নম্বৰটো শিকিব নালাগে 6 নম্বৰটো শিকিব নালাগে ঠিক আছে এইফালে চোৱা 7 নম্বৰটো শিকিবা আৰু চোৱা 35 যুক্ত এইটো শিকিবা 9 নম্বৰটো শিকিবা অলপ দীঘল হলো আহিব পাৰে এইটো এইবিলাক নালাগে আৰু ঠিক আছে এইটো পৃষ্ঠাত চোৱা তোমালোকে এইটো ডাইৰেক্ট এমসিকিউ কমন 14 নম্বৰটো ডাইৰেক্ট আহিবই আৰু ইয়াৰ आंसर সঠিক आंसर এইটো হয় এইটো এমসিকিউ পাবাই ঠিক আছে গতিকে 12 নম্বৰ চেপ্টাৰৰ পৰা এইকেইটা এতিয়া চোৱা বিত্ত সম্বন্ধীয় কালিৰ পৰা কি কি কমন কুৱেশ্যন আছে চোৱা বিত্ত সম্বন্ধীয় কালিৰ পৰা 6 মাৰ্ক আহিব আৰু বহুতে এইটো চেপ্টাৰ ভয় খায় ঠিক আছে ভয় খোৱাৰ কোনো কাৰণ নাই 3-4টা ম্যাথ শিকিলে তোমালোকৰ হৈ যাব আৰু বেসিক্যালি ইয়াৰ তোমালোকে কি শিকিবা ফৰ্মুলাবোৰ ক্লিয়াৰ ৰাখিবা ঠিক আছে ফৰ্মুলা ক্লিয়াৰ ৰাখিলে তোমালোকৰ বহুত কি হ'ব পাৰিবা তোমালোকে ঠিক আছে গতিকে চোৱা 13.1 ৰ পৰা তোমালোকে 1 নম্বৰটো শিকিবা 2 নম্বৰটো শিকিবা 3 নম্বৰটো শিকিবা 3 নম্বৰটো 100% কমন 3 নম্বৰটো 100% কমন বাকি তোমালোকে কিবা ইয়াৰ পৰা 8 নম্বৰটো ঠিক আছে 13.1 গল আৰু এইফালে চোৱা 6 নম্বৰটো শিকিবা দেই ঔষধ যে এটা আছে ঔষধ কেপচুলৰ এটো শিকিবা পাছত চোৱা আমি গুছি যাও 13.2 13.2 যদি আমি চাবলৈ যাও চোৱা ফাৰ্ষ্টৰ অংকবোৰ শিকিবা ঠিক আছে 1 নম্বৰটো শিকিবা 3 নম্বৰটো শিকিবা চোৱা গোলাপ জামুনৰ অংকটো এটো কমন আছে দেই গোলাপ জামুনৰ অংকটো কমন আছে গতিকে এইটো ভালদৰে শিকিবা পাছত আৰু কমন নাই এইটো চেপ্টাৰত এইটো শিকিবা 6 নম্বৰটো শিকিবা আৰু 7 নম্বৰটো শিকিবা 8 নম্বৰটো শিকিবা এইকেইটা শিকিলে তোমালোকৰ ক্লিয়াৰ 13.3 টো কি কৰিছে কেনসেল কৰিছে গতিকে চোৱা এইখিনি কেনসেল এইখিনি আমাৰ নালাগে পাছত চোৱা পৰিসংখ্যা মই যদি পৰিসংখ্যাৰ কমন দিবলৈ যাও কি হ'ব পৰিসংখ্যাৰ পৰা তিনটা বস্তু জানিব লাগে মাধ্যম আৰু বহুলক তিনটা বস্তু জানিলে তুমি যি কোনো ম্যাথছ পাৰিবা ঠিক আছে ফৰ্মুলাবোৰ ধুনীয়াকৈ শিকি লবা চোৱা 14.1 গতিকে 14.1 ত চোৱা এটা অংক ফাৰ্ষ্টটো শিকিবা সেকেন্ডটো শিকিবা আৰু এত চোৱা এটা ম্যাথছ আছে এইটো শিকিবা 5 নম্বৰটো শিকিবা আৰু চোৱা এইটো আছে 7 নম্বৰটো চোৱা কি আছে SO2 গতিকে এনেকুৱা ম্যাথছে কি হয় কমন হয় ঠিক আছে ইয়াৰ পৰা শিকিব নালাগে পাছত গুছি যাও আমি কি তাত 14.2 গতিকে চোৱা 14.2 ৰ পৰা 1 নম্বৰটো শিকিবা 1 নম্বৰ কেটা শিকিবই লাগিব বাকিবোৰ নালাগে ঠিক আছে পাছত আমি গুছি যাও 14.3 এইটো ছটা কাম কৰিবা উদাহৰণ 8 শিকিবা উদাহৰণ x ৰ পৰা কি কৈছে যে x আৰু y ৰ মান ওলাব কৈছে গতিকে এইটো ধুনীয়াকৈ শিকিবা তোমালোকে 14.3 যদি আমি চাবলৈ যাও 14.3 ৰ পৰা 2 নম্বৰটো 100% কমন 2 নম্বৰটো 100% কমন কাৰণ x আৰু y ৰ মান ওলাব কৈছে আৰু 1 নম্বৰটো শিকিবা ঠিক আছে আৰু বাকিবোৰ শিকিবা তোমালোকে এই লাষ্ট দুটা অংক শিকিবা কুৱেশ্যন 6 আৰু কুৱেশ্যন 7 টো শিকিবা
সম্ভাৱিতাৰ পৰা কি কি কমন আছে গতিকে চাই লোৱা তোমালোকে সম্ভাৱিতাৰ পৰা ক'বলৈ গ'লে ফৰ্মুলাকেইটা শিকিবা কি কি ফৰ্মুলা আছিল যে মুণ্ড আৰু পুচ্ছ কি ফৰ্মুলা আছিল আৰু সম্ভাৱিতা চ' সম্ভাৱিতা কি হ'ব নোৱাৰে মাইনাছ হ'ব নোৱাৰে ইয়াৰ পৰা MCQ আহিব উদাহৰণ 2টো কমন সম্ভাৱিতাৰ পৰা তাৰ পৰা MCQ আহিব দেই কিতাপৰ পৰা ডাইৰেক্ট MCQ গতিকে চোৱা 15.1 এটা অনুজনী আছে 15.1 গতিকে এইকেইটা খালী টেকেটা কৰিবা MCQ আহিব চ' ইয়াৰ পৰা 4 নম্বৰটো ডাইৰেক্ট কমন MCQ 5 নম্বৰটো শিকিবা পাছত চোৱা 7 নম্বৰটো শিকিবা 8 নম্বৰটো কমন আৰু এইবিলাক সহজ তিনিটা ৰঙা বল এইকেইটা সহজ আছে 9 নম্বৰটো শিকিবা বাকিবোৰ নালাগে এইটো লুডু গুটিটো শিকিবা আৰু চোৱা আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 14 কুৱেশ্যন এইটো কি কৈছে যে ভালদৰে মিহলোৱা কিমান 52টা কাৰ্ড এই যিটো টাচ খেল বুলি কওঁ আমি এই টাচৰ এইটো শিকিবা ধুনীয়াকৈ এইটো কমন আছে বাকি এইফালে গ'লে এইটো কমন 19 নম্বৰটো কমন এইটো 2025ত আহিছে 26ত আহিব পাৰে MCQ আহিব এইটো আহিলে MCQ আহিব পাছত 17 নম্বৰটো শিকিবা 16 নম্বৰটো কমন আছে 100% এই ৰোহিতনৰ কাৰ্ড এইবিলাক কমন ঠিক আছে এইখিনি আছিল 15 নম্বৰ চেপ্টাৰৰ কমন কুৱেশ্যন আৰু সাৰাংশবোৰ চাই যাবা গতিকে কিতাপৰ শেষ যদি MCQ লাগে তোমালোকৰ কমেণ্ট কৰা MCQ খিনি মই দি দিম কমন MCQ গতিকে এইখিনি আমাৰ শেষ হ'ল আৰু নেক্সট ভিডিঅ'ত সায়েন্সৰ কমন দিম আছামিজ